আজি 4 দিনমান হ'ল একেৰাহে বৰষুণ মানে অশান্তি লাগি গৈছে আৰু ইমানেই বৰষুণ দি আছে কাপোৰ ভিগাই থোৱা হ'ল 4 দিনমান হ'ল ভিগিয়ে আছে বৰষুণ শুকোৱা নামেই নলয় একেৰাহে ধাৰাসাৰ বৰষুণ 4 দিন হৈ গ'ল আজি 4 দিন হেল্ল' দোস্তো ৱেলকাম টু মাই আছামিজ মিক্সিং ইউটিউব চেনেল স্বাগতম মোৰ নতুন এটা ভিডিঅ'লৈ বহুত বৰষুণ দি আছে এতিয়া আমি দোকান যাম দোকানৰ পৰা অলপ বস্তু লৈ আহিম যিহেতু আমি আজি মানে আমাৰ আজি প্লেনিং আছে ৰুটি বনোৱা আৰু মানে আটা আনিম আটা অনাৰ পিছত তাৰপৰা তোমাৰ অলপ চিকেন আনিব লাগিব চিকেন অনাৰ পিছত তাৰপৰা ৰুমত আহি কি বনোৱা কেনেকুৱা ধৰণত বনোৱা হ'ব তাকে দেখাম বলক তেতিয়াহ'লে আমি দোকান গৈ আহোঁ আহি পেলাই দেখাই আছোঁ যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক লগতে বেল আইকনটো দবাই দিয়ক আৰু লগতে লাইক এটা কৰি দিব বহুত কষ্টৰে পাৰ হৈ আহিলোঁ ৰাস্তাটো এতিয়া আমি দোকান গৈ আছোঁ দোকান চিকেন দোকান আৰু ৰেচন দোকান গৈ পেলাই দেখাই আছোঁ দোকানত আমি ছাতি লৈ আহি আছোঁ আম্বেলালৈ দোকান আহি আছোঁ আম্বেলালৈ দোকান আহি আছোঁ এইটো আম্বেলা আমি দুটা আহি আছোঁ আম্বেলালৈ লাজৰ কৰিছে লাজৰ পুৰা বৰষুণৰ পৰা ওলাব নোৱাৰি তথাপিও এডজাষ্ট কৰিবই লাগিব আহিবই লাগিব দোকান খাবই লাগিব নাখালেই নহ'ব আৰু সেইকাৰণে আজি বতৰৰ লগত মিলাই আমি এটা বস্তু খাম আৰু দেখাই আছোঁ আমি কি খাম ব'লক দোকান গৈ লওঁ দোকান গৈ পেলাই দেখাই আছোঁ আমি মাংস দোকান আহি পাই গ'লোহি একদম পুৰা জিন্দা কয়লা কাটি আছে চামৰা গুচাই দিব মানে পুৰা পাই গ'লো দোকান দেখাই আছোঁ মই আপোনালোকক যিহেতু এতিয়া মানে কেমেৰা এনেকৈ ফোন কেমেৰা কৰি দেখাব 1.5 কিলো ল'লোঁ মানে মাংস মানুহ অলপ বেছি আছে আৰু 1 কিলো ল'লোঁ এয়া মাংস কাটি আছে ধুনীয়াকৈ হা हाँ कोई लो सुना खुद ही लो किसको बेचना नहीं है भैया हम यूट्यूब चैनल खोल रहे हैं यूट्यूब चैनल खोल रहे हैं इसलिए हाँ यूट्यूब এইটো আংকল বহুত ধুনীয়া কাটে মানে পূৰা ক্লিনিং নিট এণ্ড ক্লিনিং কাটে ইয়াত বহুত স্পেচিয়েল কাটে ইয়াত মানে সেইকাৰণে মই ইয়ালৈকে আহোঁ প্ৰায় মানে ইয়াৰ পৰাই নিওঁ মই আৰু বেলেগ দোকানত নাযাওঁ ভাল লাগে মানে ইয়াত कितना है भैया 1 किलो में 360 ना 360 টকা হৈ গ'ল পইচাটো দি লওঁ আৰু আমাৰ আছে টাইম সেয়া মাংস কাটি ৰেডি হৈ গ'ল এতিয়া আমাৰ মাংস ভৰাই দিছে মোনাত লৈ যাম আৰু হাঁহিছে মানে অকণমান বুজিও নাপায়তো সেইকাৰণে হাঁহিছে আৰু পূৰা ধুনীয়া কাটে মানুহে দেখিছোঁ নে কিমান হেণ্ডচাম হৈ থাকে ব্ৰইলাৰ দোকানত দুটা কভাৰ কৰি দিব যিহেতু ৰাস্তাত ফাটি নাযায় তেওঁলোকে দুটা কভাৰ দিব এয়া আৰু ধুনীয়া লৈ যায় হা পইচা থেংক ইউ ভৈয়া মাংস লোৱা হৈ গ'ল এতিয়া আমি আহি আছোঁ আকৌ আটা ল'বৰ বাবে মাংসটো ল'লোৱেই এতিয়াতো আটাটো ল'ব লাগিব যিহেতু ডাৱৰীয়া বতৰ আমি আজি ৰুটি খাম মানে তাৰ বাবে আমি এতিয়া আটা ল'ম আটা লোৱাৰ পিছত ৰুমত যাম বৰষুণ এৰাই নাই বৰষুণ নেৰিব এতিয়া সোনকালে মানে আৰু 3-4 দিনমান একেৰাহে বৰষুণ দিব কৈ আছে কি হয় আৰু নাজানো তাৰ বাবে ছাতি আম্বেলা বৰষুণ পানী দিব গাড়ী ব'লক এতিয়া আকৌ আটা লোৱা দোকান গৈ দেখাই আছোঁ কিবা এটা পৰিলে আমি আটা দোকান দেখুৱাব নোৱাৰিলোঁ যিহেতু তাত মানুহ অলপ ভিৰ আছিলে আৰু তাত মানে বৰষুণো হৈছিলে যে তাৰ বাবে আটা দোকান দেখাব নোৱাৰিলোঁ এতিয়া আমি ডাইৰেক্ট ৰুমত আহি আছোঁ ৰুমত পাবলৈ হৈছে আৰু অলপমান লাগিব ৰুমত যিহেতু বৰষুণৰ বতৰ বেছি স্পীডত যাব নোৱাৰোঁ বোকা পৰে গাত
তাৰ বাবে লাহে লাহে গৈ আছোঁ আৰু বন্ধুসকল বোকা চোকা খচকি হ'লেও দোকান কৰি আমি পাই গ'লোহি এয়া ব্ৰইলাৰ আৰু কোমোৰা আজি ব্ৰইলাৰ কোমোৰা লগত পুৰা শুকান ৰুটি হ'ব তো কচু দিম আৰু আজি বলক তেতিয়া ডাৱৰীয়া বতৰ তাতে জালুক চালুক দি মজা আছে দিম আৰু একদম এজুতি বলক 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 এটা মেথি আছে মেথি মানে 40% মেথি হৈছে আৰু 60% বাকী আছে পানী অলপ কমিলে পানী অলপ আৰু দিব লাগিব সেয়া আমাৰ আটা সম্পূৰ্ণ মেথি হৈ গ'ল মানে সম্পূৰ্ণ আটা মাৰি হৈ গ'ল এতিয়া ইয়াক সৰু সৰু লাডু কৰি তাৰ বেলিবলৈ আছে এয়া আমাৰ আটা গোল গোল কৰা হৈ গ'ল গোল গোল কৰিলে আৰু এতিয়া বেলিবলৈ বাকী আছে বেলাৰ পিছত পুৰিবলৈ বাকী আছে আপোনাক দেখাইছোঁ আগৰ প্ৰচেছ আৰু এয়া কোমোৰা কাটি একদম ফিনিছ হৈ গ'ল মানে কোমোৰা যিমানটো দিব লাগে মানে সিমানটো কাটিলে আৰু কোমোৰা আলু মজা হ'ব দেই আগলৈকে চাই থাকক পূৰা মজা পাব ভিডিঅ'টো আগলৈকে চাই থাকক একদম লাষ্টলৈকে সেয়া মাংসত দিবলৈ নহৰু জলকীয়া আৰু আদা পিঁয়াজ চব মানে ৰেডি কৰি থোৱা আছে ইয়াক পেষ্ট বনাব তাৰ পেষ্ট বনাই মাংস দিয়া হ'ব এনেই মানে গুচাই মেলি চব ৰেডি কৰি থোৱা আছে আৰু ইয়াক পেষ্ট বনাবলৈ বাকী আছে এতিয়া চাই থাকক এতিয়া এটা ৰুটি বেলাই আছে প্ৰথমটো ষ্টাৰ্ট কৰা হৈছে আমাৰ প্ৰথম ৰুটি চাই লওক ধুনীয়া বেলিছে মজা বেলিছে পূৰা গোল গোল হৈছে দেখিছে নাই মই ভাবিছিলোঁ ভাৰতৰ মেপখনৰ নিচিনা হ'ব নেকি কিন্তু মজা বেলিছে পূৰা ফেণ্টাষ্টিক হৈছে দাঁত দাঁত কৰিব নালাগে পাতলা কৰিবি ৰুটিটো যাতে খাবলৈ কোমল হয় ৰুটি বেলা হৈ গৈছে আৰু অলৰেডি ৰুটি বেলিলে এতিয়া टावर में डाल दिया रोटी देखो भाई लोग टावर में डाल दिया गरम गरम रोटी सूखा सूखा रोटी मिलेगा खाने के लिए चिकन का साथ किसी को खाना है तो आ जाओ इधर हम लोग खिलाएगा आओ आओ मजा এতিয়া ৰুটি বেলা আৰু ৰুটি পূৰা ষ্টাৰ্ট হৈ গ'ল হৈয়ে থাকিব এতিয়া আৰু তাৰপিছত মাংস বনাব লাগিব ৰুটি মানে কমপ্লিটলি বনোৱাৰ পিছতহে আমি মাংসটো বনাম যিহেতু মানে মাংসটো ঠাণ্ডা হ'লে খাবলৈ ভাল নালাগে যে সেইটো কাৰণে আমি আগত ৰুটিটো মানে পুৰি লৈছোঁ আগত তাৰপিছত দেখা যায়গা চলো আমাৰ ৰুটি পুৰি হৈছে অলমষ্ট আৰু দুখনহে আছে পুৰিবলৈ বাকী আৰু এই দুখন পুৰাৰ পিছত আমাৰ হৈ যাব ৰুটি পুৰি তাৰপিছত আমি মাংস বনাব লাগিব মাংস এইটো আমাৰ লাষ্ট ৰুটি খতম আৰু অলপমান বাকী আছে আৰু হৈ গৈছে আৰু আমাৰ ৰুটি পূৰা একদম কমপ্লিট হৈ গ'ল আমাৰ ৰুটি ইমান হৈ গ'ল পূৰা খাম আজি আমি ৰুটি পূৰা কমপ্লিট হৈ গ'ল আৰু এয়া মাংসৰ কাৰণে পিঁয়াজ আৰু জলকীয়া কাটি ল'লে আৰু পিঁয়াজ আৰু কিবা বুলি কয় আদা নহৰু আৰু জলকীয়া পেষ্ট এটা বনাই থোৱা আছে যাতে আকৌ মাংস তেলতে দিব আৰু দেখাইছোঁ কেনেকৈ দিয়ে কেনেকৈ বনায় যিমান ধুনীয়াকৈ ধুলেও দোকানৰ পৰা অনা বস্তুটো ভালকৈ ধুবই লাগিব সেইকাৰণে ধুবৰ বাবে উলিয়াই লৈছে দুইবাৰ ধুই দিলে মাংস ধোৱা হৈ গ'ল কেঁচা মিঠাতেল আৰু পিঁয়াজ কেঁচা জলকীয়া আৰু জলকীয়া পাউডাৰ জিৰা পাউডাৰ আৰু হালধি ধুনীয়াকৈ মিহল কৰি দিব পূৰা মজাছে মিহল কৰি দিছে আৰু পূৰা কেৰাহী বহাই দিলোঁ হাই ফ্লেমত দি দিলোঁ ফ্লেমটো বেছি কৰি দিলোঁ এতিয়া কেৰাহী ফুকাব তাৰপৰা তেল দিয়া হ'ব আৰু পূৰা গৰম হৈ গ'ল পূৰা তেল গৰম হৈ গ'ল এতিয়া পিঁয়াজ দিয়া হ'ব দে পিঁয়াজ তিনিটা মিক্স আছে এইটোত তিনিটাই খুন্দি থোৱা আছে মানে এইটো ইয়াত দি দিব তেলতে দি দিব তেলত দিলে মানে খাই ভাল লাগে যেতিয়া আদা নহৰু গোন্ধটো নাহে তেলত দি দিলে মানে পিঁয়াজটো ব্ৰাউন কালাৰ হ'ব লাগে তেতিয়া ধুনীয়া লাগে মানে খোৱা ধুনীয়া হয় তাৰ বাবে অলপমান কষ্টটো কৰিব লাগিবই মাংস পূৰা উতলি আছে আৰু হ'বলগীয়া টাইম হৈছেগৈ আৰু পূৰা কোমোৰা ভাগি গৈছে আলু ভাঙি গৈছে আৰু অলপমান থকাৰ পিছত মাংস হৈ যাব বিলাহী চিলাহী দিয়া চব ৰেডি হৈ গ'ল ক্লিয়াৰ হৈ গ'ল এভৰিথিং দিয়া হৈ গ'ল অনলি অলপমান থাকিলে মানে মাংস হৈ যাব
যিহেতু আমি ৰুটিৰ লগত মাংসটো খাম অলপ গ্ৰেভি মানে গ্ৰেভি টাইপৰ হ'ব ইমান পানীও নহয় আৰু ইমান শুকানো নহয় মানে গ্ৰেভি টাইপৰ হ'ব দেখিয়ে খাওঁ খাওঁ লাগি গৈছে লোভ পানী পৰি গৈছে খাবা আৰু আজি ৰুটিৰ লগত মাংস বঢ়িয়া হৈছে বঢ়িয়া কালাৰ একজন কি সুন্দৰ কালাৰ মাই গড অলমষ্ট হৈ গৈছে আৰু মাংস আৰু 5-6 মিনিট থকাৰ পিছত ধনিয়া পাত দিয়া হ'ব ধনিয়া পাত দিয়াৰ পিছত পুৰা হৈ যাব মাংস আমাৰ মাংসত ধনিয়া পাত দিয়া হৈ গ'ল ধনিয়া পাতটো মেইন ইম্পৰ্টেণ্ট হয় মানে ধনিয়া পাত দিলে খাই সোৱাদটোৱে বেলেগ লাগে মানে ধনিয়া পাত দিয়া হৈ গ'ল ঠিক আছে মানে মাংস ৰেডি হৈ গ'ল মাংস হৈ গ'ল ধনিয়া পাত দিলে মানে মাংস ৰেডি ফাইনেলি আমাৰ মাংস হৈ গ'ল এতিয়া আমাৰ মাংস হৈ গ'ল এতিয়া আমি খাব লাগে বলক বলক সেয়া খাবলৈ চবেই থালি বালি উলিয়াই ল'লে আৰু আমিও বহি দিওঁ আৰু খাম আৰু খোৱা মানুহকেইটাক মুখখন দেখুৱাই দিছোঁ অকণমান 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 খাব আৰু চবেই মিলিজুলি কাম আৰু সি দালে পাবজি মাৰি আছে আও 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 গলা হৈ এয়া আমি খাই লওঁ খোৱাৰ পিছত দেখাই আছোঁ খাই লওঁ দেই ৰুটি আৰু মাংস লৈ আহিলোঁ খাই চাই লওঁ পুৰা বঢ়িয়া আছে মজা হৈছে খাই লওঁ আমাৰ খোৱা বোৱা ফিনিছ হৈ গ'ল আৰু এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ বলক তেতিয়াহ'লে আজিলৈ বাই বাই